বিনামূলীয়া ই ৰিক্সাৰ বাবে যদি আবেদন কৰা নাই তেন্তে অতি শীঘ্ৰে কৰক আবেদন। হাতত মাত্ৰ 12 দিন। ভাষিক সংখ্যালঘু লোকসকলৰ বাবে আবেদনৰ অন্তিম তাৰিখ দিয়া হৈছে 30 ডিচেম্বৰ। সবিস্তাৰে চাই লওক। বিনামূলীয়া ই ৰিক্সা লাগে নেকি আপোনাৰ? ৰাজ্যত চলি আছে অনলাইন আবেদন প্ৰক্ৰিয়া। অতি শীঘ্ৰে কৰক আপুনিও অনলাইন আবেদন। অনলাইন আবেদনৰ অন্তিম তাৰিখ দিয়া হৈছে 30 ডিচেম্বৰ। www.linguisticminority.in এই ৱেবছাইটত কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ সাজু কৰক আপুনি আপোনাৰ নথিপত্ৰ। বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ, পান কাৰ্ড, আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড, পাছপোৰ্ট সাইজ ফটো হ'লে কৰিব পাৰিব আবেদন। ভাষিক সংখ্যালঘু লোকসকলৰ বাবে ৰাজ্যত চলি আছে বিশেষ আঁচনি। আপুনি অতি শীঘ্ৰে 30 ডিচেম্বৰৰ পূৰ্বে কৰি লওক আবেদন। পৰৱৰ্তী খবৰ। ৰাজ্যত চিনাক্তকৰণ হোৱা 15 বাংলাদেশীক লৈ ডাঙৰ সিদ্ধান্ত চৰকাৰৰ। 24 ঘণ্টাৰ ভিতৰত বাংলাদেশী নাগৰিককেইজনক ভাৰতৰ সীমাৰ পৰা বাহিৰ কৰাৰ নিৰ্দেশ। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই দিলে ভয়ংকৰ নিৰ্দেশ। সবিস্তাৰ চাওক। ৰাজ্যত পুনৰ চিনাক্তকৰণ হৈছে 15জন বাংলাদেশী। বাংলাদেশী খোকিত হোৱা আটাইকেইজনক ভাৰত এৰিবলৈ নিৰ্দেশ। নগাঁও জিলা বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰিছে 15জন বাংলাদেশী। 24 ঘণ্টাৰ ভিতৰত ভাৰতৰ সীমাৰ পৰা বাংলাদেশীক বাহিৰ কৰাৰ নিৰ্দেশ। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই দিলে বাংলাদেশী বিতৰণৰ নিৰ্দেশ। আজি বাংলাদেশী কেইজনক প্ৰত্যাৱৰ্তনৰ বাবে আটক কৰিছে আৰক্ষীয়ে। ঢিঙৰ 1 নং কান্দুলিমাৰীৰ জহুৰা খাতুনক বাংলাদেশী হিচাপে চিনাক্ত। নগাঁও টাউনৰ আব্দুল আজিজ জুৰিয়াৰ অহেদা খাতুন বাংলাদেশী হিচাপে ঘোষণা। বাংলাদেশী হিচাপে খোকিত হোৱা ৰূপহীয়াতৰ আজুফা খাতুন, ৰহাৰ হুছেইন আলী, বটদেৱৰ ফজিলা খাতুন, চামগুৰিৰ অনুৰাগ বেগম আৰু আশা খাতুন, ৰহাৰ চাপুৰমুখ টাউনৰ নজৰুল ইছলাম, ৰহাৰ দীঘলীয়াটিৰ ৰহিম শ্বেখ, ৰহাৰ দীঘলীয়াটিৰে বুৰেক আলী, ৰহাৰ টাউনৰ ইদ্ৰিছ আলী, কলিয়াবৰৰ হাতীগাঁও বাগানৰ ৰুস্তম আলী, জখলাবন্দাৰ আনোৱাৰা খান, কলিয়াবৰৰ গৰৈমাৰীৰ তাহিৰ আলীক বাংলাদেশী হিচাপে ঘোষণা কৰিছে ট্ৰিবিউনেলৰ। সম্প্ৰতি মাটিয়াত ডিটেনশ্যন কেম্পত ৰখা হৈছে বাংলাদেশী নাগৰিক কেইজনক। ইয়াৰ পিছত কৰা হ'ব বাংলাদেশলৈ প্ৰেৰণ। পৰৱৰ্তী খবৰ। এতিয়াৰ পৰা সন্তানে মাতৃৰ জাতিগত পৰিচয় ভিত্তিতহে লাভ কৰিব কাষ্ট চাৰ্টিফিকেট। পিতৃ নহয়, এতিয়াৰ পৰা মাতৃৰ জাতিগত পৰিচয় লাভ কৰিব সন্তানে। মাতৃ ST বা SC হ'লে সন্তানেও লাভ কৰিব ST SCৰ প্ৰমাণপত্ৰ। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। মাতৃৰ জাতিগত পৰিচয় ভিত্তিতহে লাভ কৰিব কাষ্ট চাৰ্টিফিকেট। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত দিলে গুৰুত্বপূৰ্ণ ৰায়। পিতৃ নহয়, এতিয়াৰ পৰা মাতৃহে জাতিগত পৰিচয় লাভ কৰিব সন্তানে। মাতৃ ST SC হ'লে সন্তানেও লাভ কৰিব ST SCৰ প্ৰমাণপত্ৰ। এই ক্ষেত্ৰত পিতৃ সাধাৰণ শ্ৰেণীৰ হ'লেও ST SCৰ প্ৰমাণপত্ৰ পাব সন্তানে। ন্যায়াধীশ সূৰ্যকান্ত আৰু জয়মালা বাগচীৰ বিচাৰপীঠে দিলে এই গুৰুত্বপূৰ্ণ ৰায়। অনুসূচিত জাতিৰ এগৰাকী মহিলাই মাদ্ৰাজ কোৰ্টত তৰিছিল গোচৰ। পৰৱৰ্তী সময়ত এই গোচৰ সুপ্ৰিম কোৰ্টৰ মজিয়া পোৱাত দিয়ে এই গুৰুত্বপূৰ্ণ ৰায়। মাতৃৰ জাতিগত পৰিচয়ৰ ভিত্তিতহে লাভ কৰিব কাষ্ট চাৰ্টিফিকেট। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত দিলে গুৰুত্বপূৰ্ণ ৰায়। পৰৱৰ্তী খবৰ। 14,000 টকা ঘোষ লোৱা হাতলতে গ্ৰেপ্তাৰ হ'ল BDO ৰতন কুমাৰ সাহা। বিল মোকলাই দিয়াৰ নামত লৈছিল ঘোষ। দুৰ্নীতি নিবাৰক শাখাই হাতলতে গ্ৰেপ্তাৰ কৰিলে ৰতন কুমাৰ সাহাক। সবিস্তাৰে চাওক। 15,000 টকা ঘোষ লৈ হাতলতে গ্ৰেপ্তাৰ হ'ল BDO ৰতন কুমাৰ সাহা। অমৃত সৰবৰাহৰ বিল মোকলাই দিয়াৰ নামত ঠিকাদাৰৰ পৰা লৈছিল ঘোষ। গোলকগঞ্জ খণ্ড উন্নয়ন বিষয়া ৰতন কুমাৰ সাহাক কৰিছে গ্ৰেপ্তাৰ। দুৰ্নীতি নিবাৰক শাখাই হাতলতে গ্ৰেপ্তাৰ কৰে ৰতন কুমাৰ সাহাক। 15,000 টকা ঘোষ লৈ হাতলতে গ্ৰেপ্তাৰ হ'ল BDO ৰতন কুমাৰ সাহা। অমৃত সৰবৰাহৰ বিল মোকলাই দিয়াৰ নামত ঠিকাদাৰৰ পৰা লৈছিল ঘোষ। হাতলতে গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই। পৰৱৰ্তী খবৰ। মহানগৰী ফেঞ্চি বজাৰত হঠাৎ প্ৰশাসনৰ উচ্ছেদ। GMCৰ গাড়ীত উঠাই লৈ গ'ল সকলো সা সামগ্ৰী। পদপথৰ বিক্ৰেতাৰ মাজত হাহাকাৰ পৰিৱেশ। সবিস্তাৰে চাওক। মহানগৰীৰ ফাঁচী বজাৰত প্ৰশাসনৰ হঠাৎ উচ্ছেদ। GMCৰ গাড়ীত উঠাই লৈ গ'ল সকলো সা সামগ্ৰী। পদপথৰ বিক্ৰেতাৰ মাজত লাগিছে হাহাকাৰ পৰিৱেশ। গুৱাহাটীৰ পৌৰ নিগমে অতৰ্কিত চলালে উচ্ছেদ অভিযান।
এখনকৈ পদপথৰ সকলো দোকান উঠাই লৈ গ'ল প্ৰশাসনে। পদপথত সিঁচৰিত হৈ পৰিল জোতা চেণ্ডেল কাপোৰকে ধৰি বহু সামগ্ৰী। হঠাৎ চলোৱা উচ্ছেদৰ পিছতে মুহূৰ্ততে খালী হৈ পৰিল ফাঁচী বজাৰ। প্ৰশাসনৰ এই উচ্ছেদৰ সন্দৰ্ভত আপুনিও দিয়ক মতামত। পৰৱৰ্তী খবৰ।